गुड मर्निंग मरমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ গণিত বিষয়ত পাঠদান কৰিবলৈ ওলাইছো। মই যি কওঁ তোমালোকে ভালদৰে শুনিবা আৰু বৰ্ডত লক্ষ্য কৰিবা। অৰ্থাৎ তোমালোকৰ আজি অনুশীলনী 2C হ'ব। 2C কুৱেশ্যন নং 1ত লিখা আছে তলৰ আৰ্হিবোৰত থকা মুঠ ৰেখাখণ্ডৰ সংখ্যা নিৰ্ণয় কৰা। অৰ্থাৎ ইয়াত কেইটামান বিন্দু দিয়া আছে, সেই বিন্দুৰ জৰিয়তে আমি কি কৰিব লাগিব, ৰেখাখণ্ডৰ সংখ্যা নিৰ্ণয় কৰিব লাগিব। অৰ্থাৎ কুৱেশ্যন নং 1ৰ কেইটামান অংক দিয়া আছে। 1ৰ অঞ্চোৱা, ইয়াত এটা ৰেখা দিয়া আছে। এনেকুৱাকৈ এটা ৰেখা দিয়া আছে। এই ৰেখাক আমি ৰেখাখণ্ডৰ এটা সূত্ৰ দিয়া আছে, সেই সূত্ৰৰ জৰিয়তে ইয়াত কেইটা ৰেখা আছে বাহিৰ কৰিব দিছে। একেবাৰে সেম এনেকুৱাকৈ এটা তোমালোকে চিত্ৰ বনাই ল'বা। তাৰপিছত ইয়াত এই ৰেখাখণ্ডৰ জৰিয়তে আমাক এটা নিয়ম দিয়া আছে যে এনেকুৱাকৈ আমি ৰেখাখণ্ড বাহিৰ কৰিব পাৰোঁ। অৰ্থাৎ 1 2 3 তিনিটা বিন্দু দিয়া আছে। তেনেহলে আমি লিখিব পাৰোঁ এতেকে। অর্থাৎ আমি যি নিয়ম বা সূত্র প্রয়োগ কৰিম সেই নিয়মটো হল রেখা খণ্ডৰ সংখ্যা ইকুৱেল দি আমি লিখিব পাৰোঁ বিন্দুৰ সংখ্যা পূৰণ বিন্দুৰ সংখ্যা -1 ভাগ 2। অর্থাৎ এই নিয়ম বা নীতিৰ জৰিয়তে বা সূত্ৰৰ জৰিয়তে আমি বিন্দু ৰেখাখণ্ডৰ সংখ্যা বাহিৰ কৰিব পাৰোঁ। প্ৰথমে আমি এনেদৰে লিখিব পাৰোঁ যে ৰেখাখণ্ডৰ সংখ্যা ইকুৱেল দি বিন্দুৰ সংখ্যা পূৰণ বিন্দুৰ সংখ্যা বিয়োগ 1/2। অর্থাৎ আমি এইবাৰ হিসাব কৰিব লাগিব যে ইয়াত কেইটা বিন্দু দিয়া আছে, কেইটা বিন্দুৰ সংখ্যা আছে 1 2 3। তেনেহলে কেইটা দিয়া আছে, তিনিটা। তেনেহলে আমি এনেদৰে ইকুৱেল দি লিখিব পাৰোঁ বিন্দুৰ সংখ্যা প্ৰথম লিখিব কৈছে, তেনেহলে 1 2 3। তেনেহলে আমি ইয়াত 3 লিখিব পাৰোঁ। তাৰপিছত পূৰণ চিহ্ন দিয়া আছে, পূৰণ চিহ্ন ব্যৱহাৰ কৰি দিয়া। তাৰপিছত আকৌ দিয়া আছে বিন্দুৰ সংখ্যা, তেনেহলে ইয়াত কেইটা বিন্দু দিয়া আছে, তিনিটা। আকৌ আমাক ইয়াত এটা নিয়ম দি দিছে যে 3 পূৰণ, তাৰপিছত আকৌ বিন্দুৰ সংখ্যা, তেনেহলে 3 বিয়োগ কিন্তু কিমান আছে, 1 আছে। আৰু ভাগ হিচাপে ইয়াত কিমান দিয়া আছে, 2 দিয়া আছে। তেনেহলে আমি এইবাৰ এনেদৰে কৰিব পাৰোঁ 2 ওপৰত লিখা আছিল 3 পূৰণ, তাৰপিছত 3ৰ পৰা 1 বাদ দিলে কিমান থাকিব, 2। তেনেহলে এইবাৰ যেহেতু ওপৰত 2 আছে তলত 2 আছে, তেনেহলে আমি এই 2 কাটি দিম, কিমান বাকি থাকিল, 3 বাকি থাকিল। তেনেহলে ইয়াত বিন্দুৰ সংখ্যা কেইটা দিয়া আছিল, 3টা দিয়া আছিল। তেনেহলে আমাক যি নীতি নিয়ম প্ৰয়োগ কৰিব কৈছিল সেই নীতি নিয়ম প্ৰয়োগ কৰাৰ পিছত দেখা গ'ল যে কিমান বাহিৰ হ'ল, 3টা বাহিৰ হ'ল। অৰ্থাৎ 3টা বিন্দু ইয়াত দিয়া আছে। অৰ্থাৎ ইয়াত 3টা বিন্দু দিয়া আছিল, তাক সংখ্যা ৰেখাৰ জৰিয়তে বাহিৰ কৰিব দিছিল। যি নীতি নিয়ম দিয়া আছিল সেই নীতি নিয়ম প্ৰয়োগ কৰাৰ পিছত দেখা গ'ল যে ইয়াত কেইটা বিন্দু বাহিৰ হ'ল, 3টা বিন্দু বাহিৰ হ'ল। থেংক ইউ।